Hello friends, Pallavi Creationলৈ স্বাগতম জনাইছো। আজি মই বনাম এটা নতুন ৰেচিপিটোৰ নাম হৈছে Sahi poneer। Sahi poneer বনাবৰ কাৰণে মই লৈছো এখিনি পনীৰ লৈছো 200 গ্ৰাম, কাজু লৈছো, লং, দালচেনি, ইলাচি লৈছো, তেজপাত লৈছো, আদাটো তেনেকে সৰুকে কাটি লৈছো আৰু নহৰু লৈছো আৰু এটা পিয়াজ লৈছো, পিয়াজখিনি এনেকে কাটি লৈছো আৰু এটা বিলাহী লৈছো, বিলাহীটো এনেকে কাটি লৈছো মই। এখিনি পেষ্ট বনাবৰ কাৰণে আৰু গ্ৰেভিটো বনাবৰ কাৰণে সামগ্ৰী লৈছো মই এখিনি। ইয়াতে মই লৈছো এটো কাশ্মীৰী ৰেড পাউডাৰ, হালধি, ধনিয়া গুৰি, জিৰা গুৰি আৰু গৰম মছলা আৰু লগতে লৈছো কসুৰি মিঠিৰ এখিনি অকমান পাত লৈছো আৰু এটা আমুল ফ্ৰেছ ক্ৰীম লৈছো আৰু এটা পতঞ্জলি হানি লৈছো। আহকচোন মই এতিয়া বনাও Sahi poneer ৰেচিপিটো। মোৰ চেনেলটো যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে সাবস্ক্ৰাইব কৰি লব আৰু লগতে যদি ভাল লাগে আপোনালোকে কমেন্ট কৰিব আৰু লাইক কৰিব। আহকচোন মই এতিয়া বনাও মোৰ Sahi poneer ৰেচিপিটো। এখন কেৰাহীত এনেকে অকমান তেল দিছো, অকমান ৰিফাইন অইল এনেকে দি দিছো। ৰিফাইন অইলখিনি গৰম হোৱাৰ পিছত মই এই সবজিখিনি দি দিম। প্ৰথমতে মই দিছো তেজপাত, তাৰ পিছতে দিছো লং, দালচেনি, ইলাচি, এইখিনি দিয়াৰ পিছত মই সবজিখিনি দি দিছো। এইখিনি 1 মিনিট মান এনেকে ভজাৰ পিছত এতিয়া মই পানী দি দিছো। এনেকে অকমান পানী দি দিছো আৰু এতিয়া অকমান নিমখ দি দিম। সোনকালে সিজিবৰ কাৰণে অকমান নিমখ দি দিছো। নিমখ এতিয়া মই অকমান ঢাকি দিম। এইখিনি হৈছে না এতিয়া চাইছো। এইখিনি সিজিলে। এতিয়া সিজাৰ পিছত মই এতিয়া গেছটো বন্ধ কৰি থম আৰু এইখিনি ঠাণ্ডা হ'বলৈ দিম। এতিয়া প্ৰায় সিজি গৈছে এইখিনি চকচোন। এতিয়া এইখিনি ঠাণ্ডা হৈ গ'ল। ঠাণ্ডা হোৱাৰ পিছত মই এইখিনি পেষ্ট বনাবৰ কাৰণে এতিয়া মিক্সিত এইখিনি পিচি লম, গোটেইখিনি গুৰি কৰি লম। এইখিনি মই পেষ্টখিনি বনাই মোৰ হৈ গৈছে। এইখিনি বহুত ধুনীয়াকৈ পেষ্টখিনি হৈ গৈছে এনেকুৱা। এইখিনি আপোনালোকে চালিও ল'ব পাৰে, এখন চেকনিত চালি ল'ব পাৰে। মই চলা নাই, পেষ্টখিনি ধুনীয়া হৈ গৈছে। মই এনেকেই ৰাখিছো, ইয়াতে কোনো থকা নাই। এতিয়া এখন কেৰাহীত এনেকে অকমান ৰিফাইন দি পনীৰখিনি ফ্ৰাই কৰি লৈছো। বেছি নহয়, অকমান ফ্ৰাই কৰি ল'ম মই। এইখিনি পনীৰখিনি ফ্ৰাই হৈছে আৰু এইটো অপচনেল হয়। আপোনালোকে পনীৰখিনি ফ্ৰাই কৰিবও পাৰে বা কেঁচাটোও দিব পাৰে। মই এনেই অকমান ফ্ৰাই কৰি লৈছো। এইখিনি হৈ গৈছে। মই এইখিনি এতিয়া কাঢ়ি দিম। এতিয়া কেৰাহীখনত তেল দি দিছো। যিখিনি মই পনীৰ ফ্ৰাই কৰিছিলো সেই তেলখিনি ইয়াত দি দিছো। এতিয়া অকমান জিৰা গুৰি দিছো। জিৰা দি দিছো আৰু মই এইটো গেছটো খুব কমত ৰাখিছো আৰু এইখিনি যিখিনি মই মছলা ৰেডি কৰিছিলো এই মছলাখিনি মই দি দিছো। ইয়াত মাত্ৰ মই গৰম মছলাখিনি দিয়া নাই, বাকি গোটেই মছলাখিনি মই দি দিছো। এইখিনি মছলাখিনি অকমান ফ্ৰাই হৈছে। এতিয়া মই পেষ্টখিনি দি দিম।
এনেকৈ মিক্স কৰি দিছোঁ এইখিনি এনেকুৱা হৈ আছে যেতিয়ালৈকে তেলখিনি বিৰিঙি নাহে মই তেতিয়ালৈকে এইটো ঢাকি দি পেলাই এনেকৈ সিজিব দিম এইখিনি অলপমান সিজিলে এতিয়া মই ইয়াতে পানী দি দিম য'ত মই পেষ্টটো বনাইছিলোঁ তাৰে এইখিনি থকাখিনিৰ পৰা মই এনেকৈ পানীখিনি দি দিছোঁ পানী দিয়াৰ পিছত মই এতিয়া গৰম মছলাখিনি দি দিছোঁ গৰম মছলা পানী দিয়াৰ পিছত দিছোঁ আৰু লগতে অকণমান মৌ দি দিছোঁ চেনিও দিব পাৰে চেনি নহ'লে মই এতিয়া মৌ অকণমান দি দিছোঁ এইখিনি এনেকৈ উতলিব ধৰিছে নিমখখিনি মই প্ৰথমতে পেষ্ট বনাওঁতে অলপ দিছিলোঁ এতিয়া মই অকণমান নিমখ দি দিছোঁ এতিয়া যিহেতুকে নতুনকৈ পানী এড কৰিছোঁ সেইটো কাৰণে নিমখখিনি অকণমান দি দিছোঁ এইখিনি এনেকৈ সিজি আছে এতিয়া মই কচুৰি মিঠি পাতখিনি দি দিম এতিয়া দিম অকণমান ক্ৰীম এতিয়া মই পনীৰখিনি দি দিছোঁ কচুৰি মিঠি পাতখিনি দিয়াৰ পৰা বৰ ধুনীয়া এটা স্মেল আহিছে বৰ ধুনীয়া গোন্ধাইছে গোন্ধটো বৰ ধুনীয়া লাগে আৰু এইখিনি মই বেছি দেৰি নাৰাখোঁ আৰু এইখিনি যিহেতুকে গ্ৰেভিটো হ'বৰ হৈছে মোৰ অকণমান মই ৰাখি নমাই দিম এইখিনি মোৰ হৈছে এতিয়া মই এইটো বন্ধ কৰি দিছোঁ এইটো মই বন্ধ কৰি দিলোঁ গেছটো বন্ধ কৰি দিলোঁ আৰু বন্ধ কৰাৰ মাত্ৰকে মই অকণমান বাটাৰ দি দিছোঁ বাটাৰ এতিয়া এইখিনি সাৰ্ভ কৰিব পাৰিম এইখিনি ৰুটি বা নানৰ লগত খাব পাৰিব মই ৰুটি বনাইছোঁ ৰুটিৰ লগত মই এইখিনি পৰিৱেশন কৰিম ৰেডি হৈ গ'ল শাহী পনীৰ খাই খুব ভাল লাগে শাহী পনীৰটো আৰু বনাবলৈও খুব সহজ মাত্ৰ দুটা ষ্টেপেই থাকে এটা পেষ্ট বনোৱা ষ্টেপটো আৰু পিছত গ্ৰেভি বনোৱাটো ঠিক আছে এইখিনি মই সাৰ্ভ কৰিবৰ কাৰণে ৰেডি কৰি লৈছোঁ আপোনালোকে কেতিয়াবা এনেকৈ বনাই খাবচোন যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰি পেলাই যিটো হেৰি মানে কেনেকুৱা লাগিছে আপোনালোকে সেইখিনি কমেণ্টখিনি কৰি দিব